অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টাডালতো বৰ জোৰকৈ গু এটা মাৰি দিব। ধন্যবাদ। এই এটকা এটা দে না। ই চাল্লা ভিখাৰীটো এটকা এটাও নাথাকে হাতত। হা এই এটকা এটা দে না। বাৰীতে মাৰিম পাক হাগি থৈ আহিম তাত। ঐ দে না, মই তোৰ আগত গান গালোঁ। এই এটকা এটা দে না। কেঁচা বাদাম দে, ময়ো গালোঁ নহয়, মোকো এটকা এটা দে। ধুইত হিজিৰা মইনা তই। দেউতা, এইখন ধোঁৱা ওলোৱা গাড়ীখন বেছি দে। এই গাড়ীখন লৈ কালি পদুমী উঠাই লৈ গ'লোঁ, ৰাস্তাতে তেল নাইকিয়া হ'ল। এতিয়া পদুমীয়ে বেয়া পাই আছে। তাই বেলেগৰ গাড়ীত উঠি বেছি সোনকালে বেছি দে। এইটো তোৰ বাপেৰে? মোৰ দেউতা। এজনী ছোৱালীৰ কাৰণে তই বাপেক এনেকৈ কৰিছ? তই ভাবিছ দম দি পেলাই নতুন গাড়ী এখন ল'ব পাৰিম? লাংটা কৰি কোবাম। এজনী ছোৱালীৰ কাৰণে তই বাপেৰক নতুন গাড়ী লাগে বুলি দম দি আছ? কান্দলি আছ চিনি পাৱ তই? চাহ আপোনাৰ 199 টকা হৈছে। এইটো ল 200 টকীয়া। এইখন লওক বিল ছাৰ। আৰু এইটো মটন লওক ছাৰ। এইটো মটনটো কিয় দিছ? এই মটনটো মোক সলাই দে। ছাৰ মোৰ তাত খুচুৰা নাই, সেইকাৰণে দিছোঁ। এই লৈ ল, এইটো মোক এটকাটো দে ঘূৰাই। ছাৰ মোৰ তাত খুচুৰা নাই একেবাৰে। তাৰমানে খুচুৰা সলনি এইটো দিলে হ'ব নেকি? মইতো মটন নাখাম এতিয়া। আপোনাক যদি এইটো সলনি মই বেলেগ দিম তেতিয়া হ'ব নেকি? নহ'ব ছাৰ। তেতিয়াহ'লে ল, এই চেণ্ডেলযোৰ 190 টকা দাম আৰু 9 টকা মই এক্সট্ৰাকৈ হেৰি কৰিম। এইটো ৰাখি থৈ দে। এইযোৰ দিলে হ'ব? ল বস্তু মোক লৈ যাম। মোক এতিয়া পইচাটো দে। পইচাটো দে। নাই দিব লাগিব। ছাৰ কি হ'ল? মই এটকা এটা পাওঁ, এইটো মোক মটন খাব দিছে। এই বুঢ়া কালত মই কেনেকৈ মটন খাম? অলপ ৰ'ব ছাৰ, মোৰ পকেটতে এটকা এটা আছে ৰ'ব। এইটো লওক ছাৰ। তই কিয় দিছ? তাই দিব লাগিব, তেতিয়াহে ল'ম মই। এইটো এটকা ল, তাক দি দে। খুচুৰা পিছত তই পকেটত কিয় লৈ থাক? তাইৰ হাতত দি থৈ দিবি। খুৰা মটনটো আপুনি খাই লওক। মটনটো খাই লওকচোন আপুনি। মই এইটো ফ্ৰী দিছোঁ, খাই লওক। তই মোক কি বুলি ভাবিছ? এই বুঢ়া কালত মই মটন খাম? তই খাই ল। মই কেনেকৈ খাম? মোৰ তাতেই নাই।